মই প্ৰথম থেংকছ দিছোঁ আমাৰ কি কয় কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী গৈছে। তাৰপিছত সেইটো টাইমত মই লগ ধৰি লৈ গৈছোঁ তাপিৰ গাঁও। তাৰপিছতে আৰু আমাৰ কৰিমগঞ্জৰ MP কৃপানাথ মাল্লা দেৱ দুজনক লৈ গ'ল। চিনিয়ৰ তাৰপিছত হোনা চাহিয়ে বুলি কৈছে। আৰু তাপিৰ গাঁওতো पार्लियामेंट कैसे जागो कोविड का पहले में स्टॉपेज अभी नहीं था, इसलिए डिफू कैपिटल ऑफ कार्बी आंगलोंग ये स्टॉपेज होना चाहिए बोल के। तो अब गोटेखिनि काम with the blessing of Dr. Himanta Biswa Sarma and with the blessing of Dr. Dr. Tuliram Ronghangsha itu এইখিনি হৈছে। Thank you. 29 May up to 12 June লগে এইটো প্ৰগ্ৰাম চলিব। এ গ্ৰুপ অফ সাইন্টিষ্ট তাৰপিছতে গাঁৱত গৈ ফাৰ্মাৰ লগত ডিছকাছ কৰিব, ইণ্টাৰেক্ট কৰিব কেনেকৈ আমি চাইণ্টিফিকেলি আমি খেতি কৰিছোঁ। ছাপ'জ এতিয়া মেইন প্ৰগ্ৰাম হৈছে ইডিবল অইল, এইটো হৈছে আমাৰ ছানফ্লাৱাৰ, তাৰপিছত আমাৰ মাষ্টাৰ্ড আৰু ইডিবল যিমানখিনি অইল আছে এইটো বিষয় লৈ আমি কেনেকৈ চাইণ্টিফিকলি যাব লাগে সেইটো বিষয় লৈ ফাৰ্মাৰ আৰু চাইণ্টিষ্ট লগত আলোচনা কৰা হ'ব। আৰু 1,50,000 ফাৰ্মাৰ লগত ইণ্টাৰেক্ট কৰিব, 700 ডিষ্ট্ৰিক্ট এইটো প্ৰগ্ৰামটো। এইটো ব্লক পৰ্যায়ত হ'বনে? মানে ভিলেজ যাব, গাঁৱত যাব, ব্লকতো যাব, মিটিং কৰিব চাইণ্টিফিক। আৰু চিডো দিয়া হ'ব, হাইব্ৰিড চিড। এইটো আৰু আপুনি এটা কথা কৈছিলে এইটো মানে ইমিডিয়েটলি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা আমি সিদ্ধান্ত ল'ম যাতে মানে আগত 10 বছৰ আগত কেনেকা বালি উঠাই নদীৰ পৰা উঠাই, এতিয়াতো নদী নহয় একদম আওচাত যেনেকে সৰিয়হ তুলি এইবিলাক কৰাতে এইটো মানে ইমিডিয়েটলি মই CM ছাৰ লগত আলোচনা কৰি আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট লগত আলোচনা কৰি এইটো বন্ধ কৰিব লাগিব। নহ'লে আমাৰ সৰিয়হ খেতি নাথাকিলে, তিল খেতি নাথাকিলে, মই অথনি কৈছিলোঁ যে মালয়েছিয়াৰ পৰা মানে কি কয় এই পাম অইলটো লৈ আনে, এইটো ইডিবলৰ কাৰণে, কিন্তু কোম্পানীবিলাকে তাত মিক্স কৰি দিয়ে, তেতিয়া আমাৰ কেঞ্চাৰটোত এইটো 100% চিয়'ৰ হয়। এইটো কাৰণে মানে গোটেই কাৰ্বি আংলং ফাৰ্মাৰক মই অনুৰোধ কৰিছোঁ আৰু এপিল কৰিছোঁ যাতে নিজে খেতি কৰি তেলটো একদম মানে নিজে ওলোৱা, সেইটো খালে বেছি ভাল হ'ব। নহ'লে আমি যথেষ্ট আমাৰ কেঞ্চাৰ এইটো পোৱা চান্সটো বেছি। আমাৰ এতিয়া চাব পাঞ্জাৱ তাত মানে পানী টেবুলো ওচৰ, তাৰপিছত পাঞ্জাৱবিলাক চব ধুনীয়া আছে। এতিয়া মেচিন ল'ব, বৰিং কৰিব, খেতি কৰিব, বাছ য'ত নেকি 90 days লাগে তাতে 60 days দি মাৰ্কেট লৈ যায়। তাৰ মানে কেমিকেল ফাৰ্টিলাইজাৰ পেষ্টিচাইড বেছি ইউজ কৰাৰ কাৰণে পইচা পাইছে ঠিকে, কিন্তু যথেষ্ট নম্বৰ 1 কেঞ্চাৰ ষ্টেটটো হৈছে পাঞ্জাৱ। এইটো কেঞ্চাৰ ট্ৰেইনো তাত আছে, হয় নে নহয়? এইটো কাৰণে যাতে কাৰ্বি আংলং এইটো নহওক।